हेलो फ्रेंड्स नमस्कार अरूप दास मेकअपर यूट्यूब चैनल अरूप दास फेसबुक पेजले आटाइके स्वागतम जनाइছোঁ। আজি বহুত দিনৰ মূৰত এটা মিনি ব্লগ বনাবলৈ ওলাইছোঁ আৰু এই বিশেষ ব্লগটো হ'ল এখন বিয়াৰ ৰিসেপশ্যন আৰু আজি এখন মুছলিম ব্ৰাইড আছে আৰু তাৰ আজি ৰিসেপশ্যন আৰু মই গৈ আছোঁ এতিয়া গুৱাহাটী সিজুবাৰী আৰু তাত হ'ব ৰিসেপশ্যনৰ মেকআপ আৰু তাৰ পৰা আপোনালোক কিছুমান সৰু সৰু আজি এই ৰিসেপশ্যনৰ মেকআপৰ ভিডিঅ' দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাব কেনে পালে নিশ্চয় জনাব। এতিয়া মই গৈ আছোঁ সিজুবাৰী, আহক আপোনালোক তাৰ পৰা দেখুৱাম। ঘৰৰ পৰা ওলাই পোনে পোনে ফুলৰ দোকান পালোঁ আৰু এই কইনাৰ কাৰণে ফুলখিনি লৈ ল'লোঁ। যেহেতু কইনাৰ ফুলখিনি মই লৈ যাম বুলি কৈছিলোঁ, আহিয়ে ধুনীয়া কৰি মেকআপৰ বস্তুখিনি সেট কৰিলোঁ আৰু এয়া আজি আমাৰ মৰম লগা কইনা আকিফা। আৰু এতিয়া মই মেকআপ কৰিম, আপোনালোকে চাব কেনে পালে নিশ্চয় জনাব, আহক। আজি প্ৰথমতে মেকআপ কৰাৰ আগতে মই কইনাজনীক কেইটামান কথা সুধিছিলোঁ যে ভণ্টি তোমাক মেকআপৰ লুকটো কেনেকুৱা লাগিব, তুমি কেনেকুৱা বিচাৰা, তোমাৰ কিবা তেনেকুৱা আছে নেকি? কইনাজনীয়ে ক'লে যে দাদা মোৰ বিশেষ মেকআপৰ ওপৰত একো আইডিয়া নাই, আপুনি যি ধৰণে বিচাৰে যেনেকুৱা ভাল লাগে তেনেকুৱাই কৰি দিয়ক। আৰু এইখিনি কথা শুনি খুবেই ভাল লাগিল আৰু যিমানখিনি পাৰোঁ মানে বেষ্ট কৰিবৰ কাৰণে আৰু সেনেকৈ কইনাজনীক উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাবচোন কেনেকুৱা পালে নিশ্চয় জনাব। এয়া আজি আমাৰ ৰিসেপশ্যনৰ মেকআপ কমপ্লিট হৈ গ'ল। এতিয়া জাষ্ট ফাইনেল টাচ দি আছোঁ আৰু কইনাজনী কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। আৰু কইনাক সুধিছিলোঁ মেকআপটো কেনেকুৱা পালে, কইনাক খুবেই হেপী, খুবেই ছেটিছফাই আৰু কইনালৈ বহুত বহুত ধন্যবাদ থাকিল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, কেনেকুৱা পালে নিশ্চয় জনাব। আজিলৈ ইমানতে এৰিছোঁ, অন্য এটি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ, নমস্কাৰ।